এইটো লোৱা। থেংক ইউ। ৱেলকাম। হেল্ল', ক ঐ দৌৰিব যোৱা টাইম হ'ল নহয়, যাবি নাই? এই আজি মই নাযাম চাগে, তহঁতিয়ে যা। হ'ব দে। ঠিক আছে। ঐ কি কৰিছ? এনেই আছোঁ। ভালনে? ভাল। চাকৰি বাকৰি নথকা মানুহ আৰু কি কৰিবি? হয় দে। এই কালি ছোৱালী এজনী দেখিছিলোঁ, বৰ ধুনীয়া অ'। পৰিলি নেকি কিয়? প্ৰেমত? হে বাইদেউ চাহ একাপ দিব। চাহ একাপ দিব। আৰে তুমিচোন। তুমি আহা, ইয়াতে বহিব পাৰিবা, আহা। ভালনে? ভাল, তোমাৰ? ভালেই। ক'ৰ পৰা আহিলা? এনেই ওলাই আহিছিলোঁ। তুমি? ময়ো চাহ একাপ খাওঁ বুলি সোমালোঁ। কি খাবা? অৰ্ডাৰ দিলা নেকি? চাহ দিব কৈছিলোঁ। বাইদেউ চাহটো দিব। খোৱা। কিহত আহিলা? খোজকাঢ়ি। খোজকাঢ়ি আহিছা? তুমি? মই খোজকাঢ়িয়ে আহিছোঁ। ব'লা অলপ খোজকাঢ়োঁ। ব'লা। জিন্স এটা দেখাব। বুকুৰা
তোৰ চকু জুৰি হেৰালো মই হঠাতে কিনো মায়া আনি দিলি মোৰেনো হেঁপাহ। ৰ তই মোক মাৰিলি ন তোৰ এই প্ৰেম কাহিনী মই এই বিটৰ লগত মই খালাচ কৰি দিম। হেৰুৱাব নোখোজো ডাৱৰৰ দৰে আকাশৰে সীমনাত তোমাকে মই বাৰু প্ৰেমত পৰিছোঁ নেকি? এই বাদ দে। গাৰু হিতানৰ কোমল কয়াঙুলিৰ চে গাড়ীখন আজি ইমান দেৰি কৰিছে। হাই, হেল্ল', আজি গাড়ীখন অহা দেৰি হ'ব নেকি? যদি তোমাৰ প্ৰব্লেম নহয় মোৰ লগতে যাব পাৰিবা। ব'লা। আহা। তোমাক দেখি মোৰ জাগে মায়াবী আশা সাগৰে নীলা গভীৰ সপোন তোমাৰ দুচকুত লহৰে লহৰে মিঠা বেগ হেজাৰ মৰম বুকুত মাথো তোমাৰ বাবে মাথো থেংক ইউ। ৱেলকাম। হেল্ল', হ'ব দে তই আহ। হেল্ল', কাইলৈ কলেজলৈ যাবি নাই? যাম। মোৰ বহীখন লৈ আহিবি দেই। হ'ব দে। ah
ভাৱবোৰ মনলৈ আহিছে। প্ৰেমৰ সংজ্ঞা মই নুবুজো। ভাল লগা নলগা দুমোজাত মনটোৱে কিবা ভাল লগা ফালে ঢাপলি মেলিছে। তাৰ নামটোৱে নাজানো নহয়। মই বাৰু তাৰ প্ৰেমত পৰিছোঁ নেকি? হেল্ল', এই তহঁতক কালি যে কৈছিলোঁ ছোৱালীজনীৰ কথা, আজি প্ৰপ'জ কৰিম বুলি ভাবিছোঁ। ভালে হ'ব। তাকে এতিয়া ছোৱালীজনীৰ নামটোকে নাজানো নহয়। ভালে হ'ব। নাম এতিয়া চাওঁ একেলগ গোটে চব সুধি প্ৰপ'জ কৰি দিম। হ'ব দে। হ'ব এতিয়া। ঠিক আছে, হ'ব দে। চকুতে চকু পৰি লাজতে বাৰ ঘূৰি চাউতলৈ হেঁপাহ বুটলি বেকাকৈ চাৱনি কাঢ়িলি মোৰ ঘুমতি কিয়নো মোক বাউলি কৰি। ঐ শুনাচোন। কৈছা তোমাকে কৈছোঁ। তোমাৰ নামটো জানিব পাৰিম নেকি? জ্যোতিকা। জ্যোতিকা। মই কিন্তু ধাৰণা ভুল নাছিল, তোমাৰ নাম যে জ্যোতিকা বুলি। কিবা ক'বা? হা? আই লাভ ইউ। সপোন রাখে দে উড়ি উড়ি এখোলা দুকোলা কৈ বাঢ়ি অহা মৰম চিনেহিও তুমি মোৰে হাতৰ ৰাতি ৰাতি মোৰে গাৰো
এইটো প্ৰাঞ্জল দেখোন। প্ৰাঞ্জল, ঐ প্ৰাঞ্জল, কি হ'ল তোৰ? প্ৰাঞ্জল, ঐ প্ৰাঞ্জল, কি হৈছে তোৰ? মুখে নেমাত যে? প্ৰাঞ্জল, ঐ শুনিছনে তই? প্ৰাঞ্জল, ঐ প্ৰাঞ্জল, প্ৰাঞ্জল, হেল্ল', হেল্ল' জ্যোতিকা, শুনিছনে? হেল্ল', হেল্ল', জ্যোতিকা শুনিছনে? প্ৰাঞ্জলক কোনোবাই মাৰি থৈ গৈছে অ'। সি আৰু আমাৰ মাজত নাই অ'। প্ৰাঞ্জল, এই প্ৰাঞ্জল, উঠচোন। কি? তই কিয় আহিছিলি? নমস্কাৰ সকলোলৈকে টিম অফ ব্ৰাদাৰ্ছৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। আমি আজি আহি এখন দোকানত উপনীত হৈছোঁ, ঘিলামৰা তিনিআলি, লখিমপুৰ জিলাৰ। ঘিলামৰা তিনিআলি মানে ওচৰতে, সমীপৱৰ্তী ওচৰতে অৱস্থিত নৰ্থ বেংক কলেজ ৰোডত অৱস্থিত দাদাৰ দোকানখনৰ নাম যদুমণি ফেশ্বন কৰ্ণাৰ। ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ সৰু মানে প্ৰাপ্তবয়স্কৰ পৰা মানে শিশু সকলোৰ বাবে মানে ইয়াত কাপোৰ উপলব্ধ। বহুত ভাল ভাল কাপোৰ তেওঁ ইয়াত কালেকশ্যনত ৰাখিছে। আৰু ইয়াত বহুত তেখেতে ইয়াৰ পৰা যদি আপোনালোকে ক্ৰয় কৰিব বিচাৰে মানে বহুত তেখেতে ডিছকাউণ্টতো দিয়ে। আৰু বহুত ব্ৰেণ্ডৰ কাপোৰ ইয়াত তেওঁলোকে ৰাখিছে। আৰু ৰিলায়েন্সৰ ব্ৰেণ্ডো ইয়াত পাব। বাচ্চা হওক, লেডিজ হওক, জেণ্টছ হওক, মানে ৰিলায়েন্সৰ ব্ৰেণ্ডখিনি গোটেইখিনি পোৱা হয় ন? গোটেইখিনি পাব। আৰু ধৰক ৰিলায়েন্সৰ আপোনাৰ শ্ব'ৰুমত গ'লে হয়, যোনটো আপুনি মানে ধৰক ফুল MRP দি আনিব লাগে, মোৰ ইয়াত আপুনি 20% হ'লেও লেছ পাব। কিন্তু শ্ব'ৰুমত গ'লে সেইটো প্ৰায় আপোনাৰ লেছ নাহে। দাদা আপুনি আপোনাৰ এড্ৰেছটো ভালকৈ দি দিব। মোৰ দোকানটো আপোনাৰ ধৰক ঢকুৱা ৰোডত আহিলে আপোনাৰ ধেমাজি ৰোড নিয়াৰ আপোনাৰ নৰ্থ বেংক কলেজ ৰোড, নৰ্থ বেংক কলেজ নপাওঁতে আপোনাৰ লেফ্ট ছাইডে মোৰ দোকানটো পায় ঢকুৱা ৰোডত আহিলে। ধেমাজিৰ পৰা যদি আহে আপোনাৰ নৰ্থ বেংক কলেজটো পাৰ হৈ আপোনাৰ তিনিআলিটো নপোৱা হেৰিয়ত আপোনাৰ ৰাইট ছাইডে মোৰ দোকানটো পাই যাব। তাতে মোৰ আপোনাৰ হৰ্ডিং আছে, যদুমণি ফেশ্বন কৰ্ণাৰ এনেকৈ লিখাই আছে। আৰু আপোনালোকে যদি কাপোৰ কানি ক্ৰয় কৰিব বিচাৰে আহিব, তাৰ ওচৰত বহুত ভাল ভাল কাপোৰ কানি আছে।